ব্ৰহ্মপুত্ৰ চেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ BCPLৰ ফালৰ পৰা ওলাইছে তিনিটা আপোনালোকৰ অফিচাৰৰ কাৰণে পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখাম। পদকেইটা ওলাইছে BCPL ডিব্ৰুগড়ৰ ফালৰ পৰা তিনিটা অফিচাৰ লেবৰেটৰী এণ্ড হিন্দীৰ কাৰণে ওলাইছে পোষ্টকেইটা আৰু আবেদন কৰা লাষ্ট ডেট হৈছে আপোনালোকৰ 30 তাৰিখলৈকে পাৰিব। 30 জানুৱাৰী 2025 আপোনালোকে আবেদন কৰিব পাৰিব আৰু তিনিটা আপোনালোকৰ অফিচাৰৰ পদ। ইয়াৰে অফিচাৰ লেবৰেটৰীৰ কাৰণে ওলাইছে দুটা পোষ্ট। এইকেইটা আপোনালোকৰ দৰমহাটো থাকিব 40,000 পৰা 1,40,000 পৰ্যন্ত per month। এডুকেশ্যন কোৱালিফিকেশ্যনটো মাষ্টাৰ ডিগ্ৰী MSc ইন কেমিষ্ট্ৰি উইথ মিনিমাম 60% আপোনালোকৰ থাকিব লাগিব। এক্সপিৰিয়েঞ্চটো আপোনালোকৰ 2 বছৰ পষ্ট কোৱালিফিকেশ্যন বিচাৰিছে আৰু বয়সৰ ক্ষেত্ৰত 32 বছৰলৈকে পাৰিব যদিহে। আৰু আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 30 জানুৱাৰী 2025 আৰু ভেনুটো হ'ল NIL চেণ্টাৰ গুৱাহাটী আসাম। অফিচাৰৰ কাৰণে ওলাইছে আপোনালোকৰ এটা পোষ্ট আৰু ইয়াৰ দৰমহাত থাকিব আপোনালোকৰ 40,000 পৰা 1,40,000 টকা পৰ্যন্ত। শিক্ষাগত অৰ্হতাত ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন হিন্দী বিচাৰিছে। পাৰ্চেণ্টেজটো 60 থাকিব লাগিব আৰু বয়সৰ ক্ষেত্ৰত ইয়াৰ কাৰণে 32 বছৰলৈকে পাৰিব আৰু ইণ্টাৰভিউটো হ'ব ইয়াৰ 31 জানুৱাৰী 2025। এটা হ'ব আপোনালোকৰ 30 জানুৱাৰীত আৰু এটা হ'ব 31 জানুৱাৰী আৰু ভেনুটো দিছে NIL চেণ্টাৰ গুৱাহাটী আসাম। তাত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব ইয়াত আপোনালোকৰ 30 আৰু 31 জানুৱাৰীত। তো যদি আপোনালোকে ভাবিছে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে 30 আৰু 31 তাৰিখত আপোনালোকে ইয়াৰ যোনটো ইয়াৰ এড্ৰেছ দিছে এই এড্ৰেছটো আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব। এড্ৰেছটো মই কৈছোঁ NIL চেণ্টাৰ গুৱাহাটী আসাম আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ইয়াত পাই যাব। ব্ৰহ্মপুত্ৰ চেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ইয়াত গৈ লগ ইন কৰি আপোনালোকে ইয়াৰ যোনখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখনো আপোনালোকে পূৰাব পাৰিব।